লেটিঙত লুকাওঁ অঁ সেইটোৱে ভাল হ'ব ন পুলিচ আহিব মোক ধৰিবৰ কাৰণে আহিছে সৰু ছোৱালী বিয়া পতাৰ কাৰণে ইহঁতক হেৰি কৰিব লাগিছে সৰু ছোৱালী বিয়া পতাৰ কাৰণে ইহঁতক হেৰি কৰিব লাগিছে চ' গুড মৰ্ণিং গাইজ আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল এবি চেতিয়া চ' কেনেকুৱা খবৰ তোমালোকৰ কি কৰিছা তোমালোকে ভালে আছা মই যথেষ্টখিনি ভালে আছোঁ চুপ না ভিডিঅ' বনাই আছোঁ দেখিছ নাই চ' সকলোৱে ভালে আছা বেয়া কথা বেয়া যায় ঐ কি হ'লো হা কি হ'ল ভৌ ক'বা দম দিছ নেকি দম দিছ নেকি আৰু 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 গাইজ এইটো চাওক এইটো চাওক পোৱালিটো চাওক এইটো চাওক এইটো চাওক এইটো কুটু কুটু নকয় এইটো প্ৰদীপ হয় ইয়াৰ নাম প্ৰদীপ এইটো কুকুৰ কুটু কুটু এইটো কুটু 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 আৰু ই যে মানে মানুহটো খাতৰা কৈছোঁ নহয় চাওক কৈ মানে পইচা নাই বুলি ৰাম চিপছ 10 টকা এটা খৰচ কৰিব নাই এতিয়া দেখিছে নাই একদম ঘৰ বনাই আছে কেনেকুৱা চালিয়াকৈ এইটো বান্দৰটো চাওক Guys, so good morning guys, welcome back to my YouTube channel এবি চেতিয়া চ' কেনেকুৱা খবৰ তোমালোকৰ আশা কৰিলোঁ সকলো ভালে আছে আৰু মই যথেষ্টখিনি ভালে আছোঁ এতিয়া আৰু ভাল নাই মোৰ সঁচাকৈ বৰ ভয় লাগি আছে হৃদয়খনত মোক মানে ধৰিব আহিব বুলি কৈছে ৰ'ব এতিয়া ফোন মাৰি চাওঁ খুৰা এজনে ফোন মাৰিছিলে মানে পুলিচো হয় ন পুলিচৰ মানে আগতে মানে মোক ফোন মাৰি জনাই দিছে হেল্ল' অঁ খুৰা ফোন মাৰিছিলে হা নহয় ছাৰ মই বিয়া কৰা নাছিলোঁ নহয় নহয় ছাৰ মই তাইক বিয়া কৰা নাছিলোঁ তাই অকল মই 2016 চনত আমাৰ ঘৰত থাকিব আহিছিলে তাৰপিছত 17 চনলৈকে থাকিলে তাৰপিছত ঘূৰাই দি থৈ আহিলোঁ নহয় হ'লেও ধৰিছে আপুনি কিবা এটা উপায় দিয়ক না মোৰতো তাইক ঘূৰাই দি থৈ আহিছিল না তাই আমাৰ ঘৰত থাকিবলৈ আহিছিলে লিভিঙতহে আছিলোঁ অকল তাইক বিয়া চিয়া পতা নাই নহয় হেলু চেলু একোৱেই নিয়া নাছিলোঁ কিবা এটা উপায় দিয়ক না ছাৰ লেটিঙত লুকাওঁ অঁ সেইটোৱে ভাল হ'ব ন গৈছোঁ লেটিঙতে লুকাওঁগৈ আৰু এতিয়া লেটিঙত লুকাওঁগৈ খবৰত আছে লাইটটোকে জ্বলাই লওঁ ভয় লাগিব ইয়া ক'ত বহোঁ ইয়াতে বহোঁ পুলিচ আহিব লেটিঙত কোনোবা সোমাই আছে বুলি কবি দেই অচিনাকি মানুহ মই সোমাই আছে বুলি নকবি ভয় লাগিছে বহুত জোৰছে ভয় লাগিছে ইমান দেৰি হৈ গ'ল অহা নাই বাটে কি হ'ব দেখা যাব এতিয়া বাহিৰলৈকে যাওঁ কৃষ্ণ প্ৰভু লেটিঙতে কৈছোঁ আৰু লেটিং নহয় দেই লেটিং নহয় লেটিং এইটো মানে ইয়াতে একদম ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মোক ধৰি নিনিলে হয় আৰু কৃষ্ণ মংগলম শুন না তোৰ এতিয়া ফোন মৰাটো ইম্পৰ্টেণ্ট নে মোক যে পুলিচে ধৰি নিব সেইটো ইম্পৰ্টেণ্টটো তই মোৰ ঢাক কমাই তোৰ এইখিনিয়ে কামখিনিহে ইম্পৰ্টেণ্ট হ'লগৈ ন মোক যে ধৰি নিব সেইদিন কেলৈ আনিছিলি তেতিয়াহ'লে হে ইমান চা কেলৈ আনিছিলি তই ক'ব লাগিব এতিয়া কেলৈ আনিছিলি সেইজনীক তাক থৈছিলি কেলৈ এবছৰ থাকব আহিছে হ'ব দে চাই ল'ম মোক কোনেও ভাল নাপায় মাও এনেকৈ ক'লে চবে মোক মানে যোৱাটোৱে বিচাৰে তাইলৈকে ফোন মাৰি চাওঁ হেল্ল' অঁ শুনিছ নাই অঁ কি কৰিছা মই যে তোমাৰ কথাকে ভাবি আছিলোঁ আকৌ এই নিউজবোৰ দেখিছা নাই কি কৈছে তুমি মানে যদি পুলিচে তোমাক সোধে তেতিয়াহ'লে তুমি ক'বা নাই আমি বিয়া পতা নাছিলোঁ ন আমি লিভিঙতে আছিলোঁ আৰু এতিয়াতো আমাৰ ব্ৰেকআপ হ'ল ন নহয় তুমি ক'বা আকৌ কিবা এটা কৈ পিনে তুমি মোক বচাব নোৱাৰা নেকি মানে কি তুমি মানে মোক ফচোৱাটো বিচাৰিছা নেকি কি নহ'ব নহয় এনেকৈ তুমি মোক তোমাৰ এতিয়া যোন থাকিলেও থাকক বাৰু সেইটো মই একো ক'ব নাযাওঁ কিন্তু তুমি এতিয়া মোক কি ফচাব বিচাৰিছা তুমি কৈ দিলেনো কি হয়নো কোনো নহয় বুলি এনে দেখোন কোনোবা নহয় কোনোবা এনেকৈ
মানে কি কয় এইটো এইটো কয় আকৌ কিবা যে সেই যে এটেণ্ড কৰে নে কি কয় অঁ সেইটো পুহে আকৌ তুমি সেইটো পুহিছিলে আকৌ আমাৰ মা পাপাই তোমাক তুমি ডাঙৰ হৈ যোৱাৰ কাৰণে এবছৰ ডাঙৰ হৈ গ'লা ন তাৰপিছত তুমি ঘৰলৈ গ'লাগৈ আকৌ নহয় তুমি কিবা এটা কৰা না তুমি প্লিজ কৈ দিবা অ'কে হ'ব তই এনেকুৱা কৰিবি জিন্দগীত তই মোৰ লাইফত আৰু ঘূৰি নাহিবি হ'লতো অঁ ইমান সোনকালে আহি পালে নেকি অঁ গৈছোঁ তো যাওঁগৈ আৰু গাইজ যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা দেই লগ নাপাওঁ আৰু বাই বাই মোক ধৰিবৰ কাৰণে আহিছে সৰু ছোৱালীজনী বিয়া পাতিলি সেইকাৰণে সৰু ছোৱালীজনী বিয়া পাতিলি সেইকাৰণে ধৰিবলৈ আহিছোঁ এইটো মানে মই ব্লগত দিম সেইটো কাৰণে মানে শ্বুট কৰিছোঁ হয় নাই নিচাটো পেটি চেটি খুলি লৈ যে মোক মাৰিব নেকি অঁ পেটি খুলি লৈ যে দিছে নাই মাৰিবৰ কাৰণে সৰু ছোৱালী বিয়া পতাৰ কাৰণে ইহঁতক হেৰি কৰিব লাগিছিল সৰু ছোৱালী বিয়া পতাৰ কাৰণে ইহঁতক হেৰি কৰিব লাগিছিল মোক ধৰিব আহিছে মানে গতিকে বয়স হ'ব তাৰপিছত হেৰি কৰিবা মোক ধৰিব আহিছে হা ধৰিব লাগিছিল চ' গাইজ ভিডিঅ'টো চাই তোমালোকে কেনেকুৱা পালা নাজানো যদি ভাল লাগে তেতিয়া লাইক কৰিবা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ যাবা আৰু ভিডিঅ'টো অকল ধেমালি প্ৰপ'জেলৰ কাৰণে বনাই আছিলোঁ আৰু কোনো একো কাৰণ নাই চ' মই বিয়া কৰোঁ নাই সঁচাই ক'ব গ'লে আৰু ছাৰকেইজন আমাৰ ঘৰত আহি থাকে মানে ইয়াত ডিউটি দিয়ে চ' ৰাতিপুৱা আহি পিনে ডিউটি দিয়ে সেইটো কাৰণে আমি মানে তেখেতৰ লগত এনেই ধেমালি কৰিলোঁ অলপ কিন্তু সকলো কোনেও যাতে বেয়া নাপাবা আৰু মানে যি থাম্বনেইলত লগাইছোঁ সেইটো কোনো মানে বেয়াকৈ নাভাবিবা আৰু বেয়াকৈও নধৰিবা তেওঁ অকল আমাৰ ঘৰৰ মানে একো মানে মোক ধৰিব অহা নাছিলে সঁচাই কৈছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে আৰু যদি এনেকুৱা ভিডিঅ' তোমালোকে চাই থাকিব বিচাৰা তেতিয়া মোক চেনেল ছাবস্ক্ৰাইব কৰি দিবা ছাবস্ক্ৰাইব কৰি বেল আইকনটো আছে সেইটো ক্লিক কৰি পিনে মোৰ নটিফিকেশ্যন অন কৰি দিবা যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ তোমালোকে অতি সোনকালে পাই যোৱা অ'কে বাই আৰু গুড নাইট